এই বিশেষ ভিডিঅ'টোলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। বস্ত্ৰনগৰী শুৱালকুছিত আজি অনুৰণন ঘটিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কালজয়ী সুৰৰ। শিল্পীগৰাকী কায়িকভাৱে অনুপস্থিত যদিও অসমীয়াৰ বুকুত থকা তেওঁৰ সৃষ্টিৰ মাদকতা যে আজিও অলপো ম্লান হোৱা নাই, তাৰে এক সুন্দৰ নিদৰ্শন দেখিবলৈ পোৱা গ'ল আজি বস্ত্ৰনগৰী শুৱালকুছিত। শুৱালকুছি শিল্পী সমাজৰ এক বিশেষ আৰু ব্যতিক্ৰমী উদ্যোগ আয়োজন কৰা হৈছে এক আকৰ্ষণীয় জুবিন গাৰ্গ সংগীত প্ৰতিযোগিতা। এই বিশেষ প্ৰতিযোগিতাখনিৰ দুৱাৰ উন্মোচন কৰে শুৱালকুছি জিলা পৰিষদৰ সদস্য তথা বিশিষ্ট সমাজসেৱক ধীৰাজ মহন্ত ডাঙৰীয়াই। প্ৰাণৰ শিল্পীগৰাকীৰ অবৰ্তমানত তেওঁৰ অমৰ সৃষ্টিৰাজিক জীয়াই ৰখাৰ লগতে নতুন প্ৰজন্মৰ মাজত জুবিন গাৰ্গৰ গীতৰ চৰ্চা আৰু অধিক বৃদ্ধি কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা হৈছে এক আদৰণীয় পদক্ষেপ। আধ্যাত্মিক আৰু মাংগলিক পৰিৱেশৰ মাজেৰে অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন কৰে ঈশ্বৰ শ্ৰী শ্ৰী হাতীহট্টৰ বুঢ়া সত্ৰাধিকাৰ ৰাজীৱ লোচন সন্ত বাপজনাই। অনুষ্ঠানত উপস্থিত হৈ হাজো শুৱালকুছি সমষ্টিৰ বিধায়ক শ্ৰী প্ৰকাশ চন্দ্ৰ দাস ডাঙৰীয়াই প্ৰাণৰ শিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইফালে প্ৰকৃতি সুৰক্ষাৰ বাৰ্তা কঢ়িয়াই এক সুন্দৰ বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিলে বিশিষ্ট সমাজকৰ্মী তথা ব্যৱসায়ী ডক্টৰ কেশৱ কলিতাদেৱে। শুৱালকুছি শিল্পী সমাজৰ উদ্যোগত আয়োজিত হোৱা জুবিন গাৰ্গ সংগীত প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি আজি যি বৃক্ষৰোপণ কাৰ্যসূচীত মোক আমন্ত্ৰণ কৰি আনি এই জুবিন গাৰ্গৰ প্ৰিয় নাহৰৰ পুলি এটি ৰোপণ কৰাৰ যি সুযোগ দিলে, মই এই সুযোগখন লাভ কৰি এই অনুষ্ঠানটোৰ সভাপতি সম্পাদকৰ প্ৰমুখ কৰি আটাইকে মই মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই প্ৰতিযোগিতাত কেৱল স্থানীয় অঞ্চলৰে নহয়, বৰঞ্চ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অলেখ উদীয়মান প্ৰতিভাই অংশগ্ৰহণ কৰি নিজৰ সুৰীয়া কণ্ঠৰে জুবিনদাৰ ইটোৰ পিছত সিটো জনপ্ৰিয় গীত পৰিৱেশন কৰা পৰিলক্ষিত হয়। এই বিশেষ প্ৰতিযোগিতাখনৰ মূল উদ্দেশ্য আৰু জুবিন গাৰ্গৰ প্ৰতি থকা তেওঁলোকৰ অন্তহীন মৰম সন্দৰ্ভত পৰিচালনা সমিতিয়ে কি মন্তব্য আগবঢ়ালে প্ৰথমে শুনি লওক। তো কি মটিভ লৈ আপোনালোকে এই অনুষ্ঠানটো আজি আয়োজন কৰিছে? প্ৰথমতে অসমবাসী ৰাইজলৈ হয় শুৱালকুছি শিল্পী সমাজৰ তৰফৰ পৰা আমি নমস্কাৰ জনাইছোঁ। আমি এই উদ্দেশ্য লৈ শুৱালকুছি শিল্পী সমাজে এই জুবিন গাৰ্গৰ সংগীত অনুষ্ঠানটো আয়োজন কৰিছোঁ। আমাৰ অসমৰ প্ৰাণৰ শিল্পী হৃদস্পন্দন, যাক আমি হাৰ্টথ্ৰব বুলি কওঁ, আৰু লগতে হামিং কিং খ্যাত জুবিন গাৰ্গ, আজি তেওঁ আমাৰ মাজৰ পৰা আঁতৰি যোৱাৰ আজি 6 মাহ অতিক্ৰম কৰিলে। তেওঁৰ যি মৃত্যুৰ ন্যায় আমি এই পৰ্যন্ত নাপালোঁ। আমাৰ অন্তত সেই বেদনা এতিয়াও উমি উমি জ্বলি আছে। আমি আশা কৰোঁ তেখেতৰ যি আদৰ্শ, সেই আদৰ্শ যাতে নৱপ্ৰজন্মই গ্ৰহণ কৰে। তেখেতৰ প্ৰকৃতিৰ প্ৰতি যি প্ৰেম, সেই প্ৰেম, মানুহৰ প্ৰতি যি তেওঁৰ মৰম, যি শ্ৰদ্ধা, সেই শ্ৰদ্ধা যাতে জনমানসত প্ৰসাৰিত হয় আৰু আমি অসমবাসীৰ লগতে সমগ্ৰ পৃথিৱীয়ে যাতে ভাতৃত্বভাৱেৰে আমি পৃথিৱীত এখন সেউজ পৃথিৱীত জীয়াই থাকিব পাৰোঁ, সেই উদ্দেশ্যলৈ আমি এই জুবিন গাৰ্গ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। আৰু লগতে আমি যদিও আমাৰ 2টা শাখাত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, 16 বছৰৰ অনুৰ্ধৰ ক শাখা আৰু 16 বছৰৰ ঊৰ্ধৰ খ শাখা, ইয়াত প্ৰায় আমাৰ 100ৰো অধিক শতাধিক প্ৰতিযোগী আমাৰ অংশগ্ৰহণ কৰিছে অসমৰ বিভিন্ন ঠাইৰ। আৰু আমি প্ৰত্যেক প্ৰতিযোগীকে জুবিনৰ এই আদৰ্শ, প্ৰকৃতিৰ প্ৰতি যি প্ৰেম, সেই প্ৰেম যাতে সকলোৱে পালন কৰে, সকলোৱে মানি লয়, সকলোৱে গ্ৰহণ কৰে সুন্দৰভাৱে, তাৰ কাৰণে আমি প্ৰত্যেক প্ৰতিযোগীকে এটি নাহৰৰ পুলি আমি দিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু সেই হিচাপে আমাৰ অসম চৰকাৰৰ বন বিভাগে আমাক পুলিখিনি আমাক দিবলৈ চেষ্টা কৰিছে আৰু আমি সেইখিনি সংগ্ৰহ কৰিছোঁ। এইখিনিয়ে আমাৰ মূলতঃ প্ৰধান উদ্দেশ্য। নিশ্চিতভাৱে এওঁলোকে এটা কথা উল্লেখ কৰিছে যে প্ৰাণৰ শিল্পীগৰাকী এতিয়ালৈকে ন্যায় লাভ কৰা নাই, কিন্তু ন্যায়িক প্ৰক্ৰিয়া যিহেতু আদালতত চলি আছে এতিয়া, তো আমি আশা কৰিছোঁ যে তেখেতে ন্যায় লাভ কৰিব। আৰু আপোনালোকে যি অভিনৱ পদক্ষেপ হাতত লৈছে, এই পদক্ষেপটি সাৰ্থক হওক, তাৰ বাবে আপোনালোককো অশেষ ধন্যবাদ জনাওঁ। আমি পুনৰবাৰ ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ।
সঁচাকৈয়ে শিল্পীজন সশৰীৰে উপস্থিত নাথাকিলেও তেওঁৰ প্ৰতিটো গীতে আজিও জীপাল কৰি ৰাখিছে প্ৰতিগৰাকী অসমীয়াৰ হৃদয়। শুৱালকুছি শিল্পী সমাজৰ এই সলাবলগীয়া প্ৰচেষ্টাই পুনৰ প্ৰমাণ কৰিলে যে জুবিন গাৰ্গৰ সৃষ্টি অনন্য, অজেয় আৰু চিৰযুগমীয়া। আৰু আশা কৰা হৈছে যে এই প্ৰতিযোগিতাই নতুন প্ৰজন্মক সংগীতৰ বাটেৰে আগুৱাই যাবলৈ নিশ্চয়কৈ এক নতুন প্ৰেৰণা আগবঢ়াব।